নমস্কাৰ আপোনালোকক মোৰ ইউটিউব চেনেল লাৰ্নিং উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছোঁ NTA UGC NET JRFৰ অসমীয়া কাকতখনৰ সম্পৰ্কে। আজি আমি আলোচনা কৰিম সিলেবাছৰ অন্তৰ্গত এটা গুৰুত্বপূৰ্ণ বিষয় অলংকাৰ। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। মানুহৰ মনৰ ভাৱ প্ৰকাশৰ নিচিনা এটা জটিল কাম নাই। ভাৱৰ সকলো উঠা-নমা, তীব্ৰতা, দৃঢ়তা, আধিক্য বা ন্যূনতা প্ৰকাশ কৰিবৰ অৰ্থে পোনপটীয়া ভাষা এটা অপূৰ্ণ মাধ্যম। ভাষাৰ এই অক্ষমতা দূৰ কৰিবৰ কাৰণে মানুহে পোনপটীয়া ভাষাত পাক লগাই বা ৰহণ সানি তাক সবল আৰু সক্ষম কৰিবলৈ চেষ্টা কৰে। তাকে কৰোঁতে শব্দই নতুন শক্তি আহৰণ কৰে। এতিয়া অলংকাৰ বুলি ক'লে আমি বুজোঁ যে আমি যেতিয়া কোনো এটা কথা পোনে পোনে কওঁ, সেই কথাটো মানুহৰ মনত নালাগিবও পাৰে। যেতিয়া সেই কথাটো আমি সজাই পৰাই ধুনীয়াকৈ ক'ম, তেতিয়া হয়তো সেই কথাটোৱে মানুহক আকৰ্ষণ কৰিব বা মানুহক দুখ বা আনন্দ, সেই ভাৱ অনুভূতিখিনি মানুহজনে কেনেদৰে কৈছে সেইখিনি অনুভৱ কৰিবলৈ সক্ষম হ'ব। এতিয়া ইয়াত দিছে যে যেতিয়া আদৰৰ পিতৃ মাতৃ মৃত্যু ঘটে, তেতিয়া কেৱল মৰিল বুলি ক'লে সুখ নাহে বা অন্তৰৰ ভক্তি বা আদৰখিনি প্ৰকাশ নহয়। গতিকে স্বৰ্গী হ'ল বা দেহান্ত হ'ল বুলি সদগতি হোৱা এই পঞ্চভূতৰ দেহ নোহোৱা হৈ আত্মা বৰ্তমান থকাৰ এটা ইংগিত এটা দি মনৰ ভক্তিখিনি সানি মৰিল সাধাৰণ ভাগটোক গ্ৰহণ দি ব্যক্ত কৰা হয়। অকল মৰিল বুলি ক'লে পিতৃভক্ত পুত্ৰৰ মনলৈ দুখ নাহে। সুখ অহাকৈ ক'বলৈ গ'লে ৰহণ লগাব লগা হয়, আওপকীয়াকৈ ক'ব লগা হয়। আকৌ ইয়াত দিছে যে বৰ ভয় লাগিল। অকল ইমানখিনিকে ক'লে জানোচা কিমান ভয়, তাৰ তীব্ৰতাখিনি মানুহে নুবুজে। সেই শংকাতে চুলিৰ আগে জীৱ গ'ল বুলি ক'লে এনে এটা পাক দি কোৱা কথাটোৰ পিছতে কৈ সুখ আহিল। এনেকৈ সুখ অহাকৈ মনৰ ভাৱ প্ৰকট হ'ল আৰু নালাগে। যি ধৰণে কথা ক'লে কৈ সুখ লাগে, হ'ল আৰু নালাগে এই ভাৱ মনলৈ আহে, সেই ধৰণৰ কথা কোৱা ভংগীয়েই হৈছে অলংকাৰ। অহং ভাৱটোক যেনেকৈ অহংকাৰ বুলি কোৱা হয়, অলং ভাৱটোক সেইদৰে অলংকাৰ বুলি কোৱা হয়। অৰ্থাৎ কোনো এটা কথা আমি পোনপটীয়াকৈ যেতিয়া কওঁ, সেই কথাখিনি বক্তাই কোৱা কথাখিনি শ্ৰোতাজনে ভালদৰে বুজি নাপাবও পাৰে বা তেওঁ কি ভাৱত কৈছে, কিন্তু সেই কথাখিনি যদি আমি সজাই পৰাই কওঁ, আওপকীয়াকৈ কওঁ, তেতিয়া হয়তো সেই বক্তাজনৰ ভাৱখিনি প্ৰকাশ কৰাত সুবিধা হ'ব বা শ্ৰোতাই সেই কথাখিনি বক্তাজনৰ কথাখিনি ভালদৰে বুজি পাব। অলংকাৰৰ সম্পৰ্কে বিভিন্নজনে বিভিন্ন সংজ্ঞা দিছে। তাৰ অলংকাৰসমূহৰ সংজ্ঞাসমূহ কেতিয়াবা পৰীক্ষাত অহা দেখা যায় যে কোনে কৈছে বুলি। আচাৰ্য বামনে কৈছিলে কাব্য গাজ্যাম অলংকাৰাত সৌন্দৰ্যম অলংকাৰঃ। এইটো আহে আচাৰ্য বামনে অলংকাৰৰ বিষয়ে কি কৈছিলে, কাব্যং গাজ্যং অলংকাৰাত সৌন্দৰ্যম অলংকাৰঃ। কাব্যৰ উপাদেয় হয় অলংকাৰৰ পৰা আৰু সৌন্দৰ্যই অলংকাৰ। ভাৱ অৰ্থত অলংকাৰক প্ৰধানভাৱে গ্ৰহণ কৰি গৌণভাৱে কৰণ অৰ্থত অলংকাৰ শব্দৰ ব্যুৎপত্তি বামনে অস্বীকাৰ কৰা নাই। সৌন্দৰ্যকৰণ অৰ্থত ভূষণ, উপমা, ৰূপক আদিকো অলংকাৰ বুলি কোৱা হয়। ঠিক সেইদৰে আচাৰ্য দণ্ডীয়ে কৈছে কাব্য শুভাকাৰাণাম ধৰ্মালংকাৰাণাম পশ্যক্ষতে। আচাৰ্য দণ্ডীয়ে সৌন্দৰ্যৰ কাৰণ কাব্যৰ শোভাকৰ ধৰ্মকে অলংকাৰ বুলি কৈছে। কবিতাৰ শব্দ আৰু অৰ্থৰূপ শৰীৰৰ সৌন্দৰ্য বৃদ্ধি কৰে কাৰণে উপমা, অনুপ্ৰাস আদি উক্তি বৈচিত্ৰ্যকে অলংকাৰ বুলি কোৱা হয়।
আকৌ বিশ্বনাথে কৈছে ৰসা দিনু পকুজ্য কন্তু হলংকাৰাত অন্তে অংগ দাদিবত। বিশ্বনাথে এনেদৰে কৈছে। কেতিয়াবা এনেদৰে সংজ্ঞাসমূহ দি কোনজনে কি কৈছিলে তাক মিলাবলৈও আহিব পাৰে, গতিকে এই সংজ্ঞাসমূহ আপোনালোকে ভালদৰে মন কৰিব লাগিব। অলংকাৰৰ প্ৰয়োজন। বক্ৰোক্তিয়েই হওক বা অতিশক্তিয়েই হওক, বিনা প্ৰয়োজনীয় পোনপটীয়াকৈ বাট থাকোঁতে আওপকীয়া বা দীঘলীয়া বাট কোনেও নুবোলে। কিন্তু বিনা প্ৰয়োজনে মানুহে কথাত অলংকাৰো নলগালেহেঁতেন। অলংকাৰৰ প্ৰয়োজন প্ৰধানভাৱে 3টা। প্ৰথমটো হৈছে প্ৰভাৱশালী কৰা, দ্বিতীয়টো প্ৰয়োজনীয় বৰ্ণনীয় বিষয়ৰ স্পষ্টীকৰণ, তৃতীয় অথচ মুখ্য প্ৰয়োজন হৈছে ৰমণীয়তা সম্পাদন। এতিয়া প্ৰভাৱশালীতা শুনোতাৰ মনত লাগি যোৱাকৈ, মনত দকৈ বহাকৈ কোৱাকে বাক্যক প্ৰভাৱশালী কৰা বুলি কোৱা যায়। অলংকাৰৰ প্ৰয়োজনীয়তাসমূহ 3টা কাৰণে পোৱা যায়। এটা হৈছে বাক্যটো প্ৰভাৱশালী কৰিবলৈ, দ্বিতীয়তে বৰ্ণনীয় বিষয় স্পষ্টকৈ ফুটাই তুলিবলৈ, আৰু তৃতীয়তে হৈছে ৰমণীয়তা সম্পাদনত। প্ৰভাৱশালীতা হৈছে শুনোতাৰ মনত লাগি যোৱাকৈ, মনত দকৈ বহাকৈ কোৱাকে বাক্যক প্ৰভাৱশালী বুলি কোৱা হয়। ৰূপ গুণ ক্ৰিয়া আদি যিহকে নবৰ্ণাও তাক দৃঢ় বা তীব্ৰভাৱে ফুটাই তুলিবলৈ হ'লে উকাকৈ নকৈ অলংকাৰ দি কথা ক'ব লগা হয়। গতিকে ধুনীয়া মুখখন দেখিলে মুখখন দেখিবলৈ ভাল, এই কথা আমি সকলোৱে বুজোঁ। কিন্তু যদি তাক অকণ ৰহন লগাই কওঁ যে পূৰ্ণিমাৰ জোন যেন মুখ, তেতিয়া ই মানুহৰ মনত এটা কান্তিৰ কথা মনলৈ আনি দি সৌন্দৰ্যবোধৰ ধাৰণা দিয়ে, অৰ্থাৎ বাক্যটো প্ৰভাৱশালী হয়। অলংকাৰৰ দ্বিতীয় প্ৰয়োজন হৈছে স্পষ্টীকৰণ। বিষয়, গুণ, ৰূপ, ক্ৰিয়া আদি বিষয়গত ভাৱক স্পষ্ট কৰিব লাগিলেও বহু ক্ষেত্ৰত অলংকাৰৰ আশ্ৰয় ল'ব লগা হয়। বক্ষস্থলে মুকুতাৰ হাৰ, কৃষ্ণই বুকুত মুকুতাৰ হাৰ পিন্ধিছে, কেৱল এইখিনি মাত্ৰ কৈ থ'লে মুকুতাৰ হাৰৰ সৌন্দৰ্য ভালদৰে ফুটি নুঠে। গোসাঁই বুকুত মুকুতাৰ হাৰে যি সৌন্দৰ্যৰ সৃষ্টি কৰিছে, তাৰ বোধ হ'ব পৰাকৈ আমাৰ কল্পনাক উদ্দীপ্ত কৰিবলৈ হ'লে কিবা এটা আলম্বন কৰিব লগা হয়। সেই আলম্বনৰ যোগান ধৰি এনেদৰে কোৱা হয় যে আকাশী গংগা যে ধাৰ। আকাশী গংগাৰ লগত সাদৃশ্যটো জুৰি দিয়াত ইয়াৰ প্ৰকৃত সৌন্দৰ্য আমাৰ আগত চিত্ৰিত হৈছে। গতিকে অলংকাৰৰ দ্বিতীয় প্ৰয়োজনটো হৈছে স্পষ্টীকৰণ। তৃতীয়তে হৈছে ৰমণীয়তা সম্পাদন। অলংকাৰৰ তৃতীয় অথচ সৰ্বোপৰি প্ৰধান প্ৰয়োজন ৰমণীয়তা সম্পাদন। প্ৰভাৱশালীতা, স্পষ্টতা অলংকাৰৰ গৌণ প্ৰয়োজন, কিন্তু চাৰুত্ব বা মনোহাৰিত্বহে মুখ্য প্ৰয়োজন। ৰসবাদী আচাৰ্যসকলৰ মতে ৰসোপকাৰকতাই অলংকাৰৰ মুখ্য প্ৰয়োজন। কুন্তকে বক্ৰোক্তিকে কাব্যৰ জীৱন বুলি কৈছে যদিও সেই বক্ৰোক্তি আহ্লাদকাৰী হ'লেহে কাব্যৰ জীৱন পোৱাৰ মৰ্যাদা পাব। গতিকে যদি বাক্যটোৰ সৌন্দৰ্য ফুটি উঠে তেতিয়াহে মানে শ্ৰোতাই সেই বা বক্তাৰ বাক্যখিনি ভালদৰে ল'ব পাৰিব, বা অলংকাৰৰ প্ৰয়োজন সেই ৰমণীয়তা সম্পাদন কৰিবলৈহে। এতিয়া আহোঁ অলংকাৰৰ বিভাগসমূহ। অলংকাৰক প্ৰধানতঃ 2টা ভাগত ভাগ কৰা হৈছে, শব্দালংকাৰ আৰু অৰ্থালংকাৰ। আৰু এই দুয়োটাৰে লক্ষণ থকা আন এটা অলংকাৰ হৈছে উভয়ালংকাৰ। কিন্তু এই উভয়ালংকাৰৰ চৰ্চা অলংকাৰ শাস্ত্ৰত বৰ বেছিকৈ নাই।
আমি আজি শব্দালংকাৰৰ সম্পৰ্কে আলোচনা কৰিম। যি অলংকাৰে ভাৱৰ সাৰ্থকতাৰ কাৰণে সম্পূৰ্ণকৈ শব্দৰ ওপৰত নিৰ্ভৰ কৰে তাক শব্দালংকাৰ বোলে। আৰু শব্দালংকাৰ হ'বলৈ হ'লে বাক্যত থকা শব্দৰ ওপৰত গুৰুত্ব দিয়া হয়, কাৰণ যি অলংকাৰে ভাৱৰ সাৰ্থকতা বুজাবৰ কাৰণে শব্দৰ ওপৰত নিৰ্ভৰ কৰে। এটা শব্দৰ প্ৰয়োগৰ ফলত যদি অলংকাৰ হয়, সেই শব্দটো উঠাই লৈ তাৰ ঠাইত আন এটা শব্দ ব্যৱহাৰ কৰিলে যদি অলংকাৰ হৈ নাথাকে তেনেহ'লে সেই অলংকাৰ শব্দ নিৰ্ভৰশীল। অർത്থালংকাৰত অৰ্থৰ ওপৰত গুৰুত্ব দিয়া হয়। অർത്থালংকাৰত অলংকাৰৰ সাৰ্থকতা বা অস্তিত্ব নিৰ্ভৰ কৰে অৰ্থৰ ওপৰত। শব্দৰ পৰিৱৰ্তন কৰি একে অৰ্থযুক্ত আন শব্দ ব্যৱহাৰ কৰিলেও অলংকাৰ উৰি নাযায় বা ক্ষুণ্ণ নহয়। উভয়ালংকাৰ হৈছে কেতিয়াবা অলংকাৰ ঘটক কেইবাটাও শব্দৰ কোনো এটা সলাই সেই অৰ্থৰ আন শব্দ লগালে অলংকাৰ নাথাকে আৰু সেই অলংকাৰ ঘটক কোনোটো পদ উঠাই তাৰ বেলেগ শব্দ দিলেও অলংকাৰ থাকি যায়। এনেবোৰ স্থলত অলংকাৰৰ শব্দগত আৰু অৰ্থগত দুয়োটা গুণেই থাকে। এই ধৰণৰ অলংকাৰক মম্মতাদি আচাৰ্যই উভয়ালংকাৰ বুলি কৈছে। মন কৰিবলগীয়া যে উভয়ালংকাৰত শব্দালংকাৰ আৰু অർത്থালংকাৰ দুয়োটা অলংকাৰেই গুণ থাকে আৰু মম্মতাদি আচাৰ্যই তাক উভয়ালংকাৰ বুলি কৈছে। আজি আমি এই আলোচনাত বিশেষকৈ শব্দালংকাৰৰ ওপৰত গুৰুত্ব দিম। শব্দালংকাৰক 6টা ভাগত ভাগ কৰা হয়। প্ৰথমটো হৈছে অনুপ্ৰাস, দ্বিতীয়টো যমক, পুনৰুক্ত বদভাস, শ্লেষ, বক্ৰোক্তি আৰু চিত্ৰ। কোনো অলংকাৰিকে পিছে প্ৰশ্নোত্তৰ আৰু প্ৰহেলিকা এই তিনিওটাও শব্দালংকাৰ বুলি কৈছে। প্ৰশ্নোত্তৰ, গুহ আৰু প্ৰহেলিকা প্ৰকৃততে বাক চাতুৰি বা কৌতুক বোলাহে উচিত। এতিয়া শব্দালংকাৰৰ প্ৰথমটো বিভাগ অনুপ্ৰাসৰ সম্পৰ্কে আলোচনা কৰিম। অনুপ্ৰাস বুলি ক'লে শুনিবলৈ শুৱলা হোৱাকৈ সদৃশ ব্যঞ্জন বৰ্ণ ওচৰা-ওচৰিকৈ বিন্যাস কৰাকে অনুপ্ৰাস বোলে। অৰ্থাৎ অনুপ্ৰাস হ'বলৈ হ'লে সদৃশ ব্যঞ্জন বৰ্ণ ওচৰা-ওচৰিকৈ বিন্যাস হোৱাকে অনুপ্ৰাস বোলে। যেতিয়া আমি উদাহৰণবোৰ চাম তেতিয়া ইয়াৰ বিষয়ে ভালদৰে বুজি পাম। ইয়াৰ 4টা নিবন্ধন আছে। এটা হৈছে শুনিবলৈ শুৱলা হ'ব লাগিব। শুনিবলৈ শুৱলা নহ'লে সি অলংকাৰ নহয়। দ্বিতীয়তে হৈছে সদৃশ, একেটা বা তেনেধৰণৰ বৰ্ণ ব্যৱহাৰ হ'ব লাগিব। এটা কথা মন কৰিবলগীয়া যে অনুপ্ৰাসত স্বৰবৰ্ণ ব্যৱহাৰ নহয়, কেৱল ব্যঞ্জন বৰ্ণহে ব্যৱহাৰ হয়। স্বৰবৰ্ণৰ ইয়াত 3 নম্বৰটো দিছে, স্বৰবৰ্ণৰ পুনৰাবৃত্তি কৰিলে সি সৌন্দৰ্যশালী নহয়, শুনাত শুৱলা নহয়। গতিকে স্বৰবৰ্ণৰ স্থান অনুপ্ৰাসত নাই। আৰু 4 নম্বৰটো হৈছে ওচৰা-ওচৰিকৈ বিন্যাস। এটা বৰ্ণৰ উচ্চাৰণ বহুত পিছত যদি সেই বৰ্ণ আকৌ উচ্চাৰণ কৰা হয় তেতিয়া সদৃশ বৰ্ণৰ একাধিকবাৰ উচ্চাৰণ দি মাধুৰ্য সি কাণত নাবাজে। যেতিয়া এটা বৰ্ণ উচ্চাৰণ কৰা হয় সেই বৰ্ণটো যদি বহুত পিছত উচ্চাৰণ কৰা হয় সেই শব্দটো আমাৰ কাণত নাবাজে। কিন্তু বৰ্ণ এটাৰ উচ্চাৰণৰ পাছত তাৰ স্মৃতিস্বৰূপ ৰেঙনি এটা যেতিয়া মনত থাকি ৰৈ যায়, সেই ৰেঙনিটো মাৰ নৌজাওঁতে যেতিয়া আকৌ তেনে বৰ্ণ এটা উচ্চাৰিত হয় তেতিয়া শুৱলা লাগে। এতিয়া উদাহৰণটো লৈ চাওকচোন। জগজন জীৱন অজন জনাৰ্দন, দনুজ দমন দুখহাৰী, মুহদা নন্দকন্দ পৰমানন্দ, নন্দ নন্দনৰ বনচাৰী। ইয়াৰ প্ৰথম দুষাৰীলৈ চাওক। ইয়াতে বৰ্গীয় জ আৰু ন বৰ্ণ দুটা ব্যৱহাৰ হৈছে ওচৰা-ওচৰিকৈ। তৃতীয় আৰু চতুৰ্থ শাৰীত ঠিক সেইদৰে দন্ত ন সংযুক্ত আৰু বিমুক্ত, দন্ত ন আৰু দ সংযুক্ত আৰু বিমুক্তভাৱে আবৃত হৈছে। দ্বিতীয় চতুৰ্থ শাৰীৰ হাৰী আৰু চাৰীৰ শেষত ব্যঞ্জন ৰ।
আৰু দ্বিতীয় চতুৰ্থ চৰণৰ স্বৰব্যঞ্জন সদৃশ আবৃত্তিও এক প্ৰকাৰৰ অনুপ্ৰাস। অনুপ্ৰাসৰ আন এটা ভাগ হৈছে অন্ত্যানুপ্ৰাস। অন্ত্যানুপ্ৰাস বুলি ক'লে আমাৰ মনলৈ আহে যে অন্তবৰ্ণৰ মিল, হয়নে? এতিয়া কবিতাৰ বিভিন্ন চৰণৰ শেষৰ ব্যঞ্জন বৰ্ণৰ মিল থাকিলে অন্ত্যানুপ্ৰাস হয়। আমি যিহেতু পাইছোঁৱেই যে অনুপ্ৰাসত স্বৰবৰ্ণৰ ব্যৱহাৰ নহয়, গতিকে ইয়াত ব্যঞ্জন বৰ্ণৰ শেষৰ বৰ্ণৰ যদি মিল থাকে তেতিয়াহ'লে অন্ত্যানুপ্ৰাস হয়। উদাহৰণস্বৰূপে চাওক, শিল্পী মোৰ মনৰে তই, শিল্পী মোৰ প্ৰাণৰে তই, শিল্পী মোৰ গানেৰে সুৰেৰে ছবিৰে, ৰূপেৰে তই জুই জ্বলালি নিত্য নতুন হবিৰে, চিনাকি তোৰ যুগ যুগৰে ৰবিৰে। ইয়াৰ প্ৰথম দুশাৰীত চাওক, তই গানেৰে সুৰেৰে ছবিৰে জ্বলালি, গানেৰে সুৰেৰে ছবিৰে, এইকেইটা কি হৈছে শেষৰ ব্যঞ্জন বৰ্ণকেইটাৰ মিল থকা দেখা গৈছে। হবিৰে, যুগেৰে, ৰবিৰে, এই শেষৰ ব্যঞ্জন বৰ্ণকেইটা মিল থকাৰ বাবে ইয়াক কোৱা হয় অন্ত্যানুপ্ৰাস। আমাৰ পৰীক্ষাত আহে যে যিকোনো এটা স্তৱক দি দিয়ে, এই উদাহৰণবোৰ যে দিছোঁ তাৰ মাজৰে কিন্তু পৰীক্ষাত অহা দেখা যায়। এই উদাহৰণবোৰ দি ইয়াত এইটো কি অলংকাৰ ব্যৱহাৰ হৈছে, বা কেতিয়াবা মিলাবলৈ আহে, কেইবাটাও দি দিয়ে, উপমা, অন্ত্যানুপ্ৰাস, বৃত্তানুপ্ৰাস বা উপমা এনেদৰে দি মিলাবলৈ আহে। গতিকে এই উদাহৰণবোৰ চোৱাৰ লগে লগে এই সংজ্ঞাবোৰো চাব, তেতিয়া আপোনালোকে বস্তু লিখিবলৈ সুবিধা হ'ব। অনুপ্ৰাসৰ আন এটা প্ৰকাৰ হৈছে ছেকানুপ্ৰাস। ইয়াত চাওক, দুটা বা তাতোধিক বৰ্ণ একেটা ক্ৰমতে সংযুক্তভাৱেই হওক বা বিযুক্তভাৱেই হওক দুবাৰ ধ্বনিত হ'লে আৰু এবাৰ পুনৰাবৃত্ত হ'লে তাক ছেকানুপ্ৰাস বুলি কোৱা হয়। মন কৰক আকৌ এবাৰ, দুটা বা তাতোধিক বৰ্ণ একেটা ক্ৰমতে সংযুক্তভাৱেই হওক বা বিযুক্তভাৱেই হওক দুবাৰ ধ্বনিত হ'লে অৰ্থাৎ এবাৰ পুনৰাবৃত্ত হ'লে ছেকানুপ্ৰাস হয়। যেতিয়া আমি এটা উদাহৰণ চাম, এই সংজ্ঞাটো আমাৰ স্পষ্টভাৱে ধৰা পৰিব। ইয়াতে চাওক, দুয়োতো দুয়ো নাহি তুষ্টি, হানে ব্ৰজ সম মুষ্টি। ইয়াতে ছেকানুপ্ৰাসৰ যেতিয়া নিবন্ধনকেইটা চাম, আমি তাক ভালদৰে বুজিব পাৰিম। যুক্ত বা বিযুক্ত, চাওকচোন, দুটা বা অধিক বৰ্ণ একেটা ক্ৰমতে থাকিব লাগিব। উদাহৰণস্বৰূপে ৰমন মৰণ, ইয়াত দুটা বৰ্ণৰ ৰ আৰু ম আবৃত্ত হৈছে, কিন্তু এই বৰ্ণ দুটা কি হৈছে, একেটা ক্ৰমতে নহয়। প্ৰথমটোৰ ৰম আৰু তাৰ বিপৰীতে মৰ, এই ওলোটা ক্ৰম হৈ যোৱাৰ কাৰণে ই ছেকানুপ্ৰাস হ'ব নোৱাৰে। অৰ্থাৎ এই ছেকানুপ্ৰাস হ'বলৈ হ'লে একেটা ক্ৰমতে থাকিব লাগিব, অৰ্থাৎ মৰণ মৰণ। আৰু দ্বিতীয়টো চাওক, ছেকানুপ্ৰাস কেৱল এটা মাত্ৰ বৰ্ণৰ আবৃত্তিত ছেকানুপ্ৰাস নহয়, কেৱল এটা বৰ্ণ নহয়, শব্দটো এবাৰ মাত্ৰ আবৃত্ত হ'ব পাৰে, অৰ্থাৎ সেই বৰ্ণ যুগপৎভাৱে দুবাৰ ধ্বনিত হ'ব পাৰে, এবাৰ আবৃত্ত হ'ব পাৰে আৰু দুবাৰ ধ্বনিত হ'ব পাৰে। উদাহৰণস্বৰূপে, যেতিয়া দুয়োতো দুয়ো নাহি তুষ্টি, হানে ব্ৰজ সম মুষ্টি, ইয়াৰ উদাহৰণটো মূৰ্ধন্য স আৰু ত, এই দুটা বৰ্ণ সংযুক্তভাৱে দুবাৰ ধ্বনিত হৈছে, তুষ্টি মুষ্টি, সেয়েহে এইটো হ'ব ছেকানুপ্ৰাস। দ্বিতীয় উদাহৰণটোত, চঞ্চল চৰণে আজি অঞ্চল দোলাই, কেনি যোৱা লয়লা সি কেশৱ বাসনা। ইয়াত কি হৈছে, চঞ্চল, ইয়াত ঞ আৰু চ, আৰু অঞ্চল, ইয়াতো ঞ আৰু চ
সংযুক্ত আৰু বিযুক্তভাৱে এবাৰ ধ্বনিত হৈছে। আন এটা উদাহৰণ চাওক, একালৰ বৃন্দাবন একালৰ হ'ব বন, নিয়তিৰ এনোৱা বিধান বুৰঞ্জীয়ে দিয়ে সমিধান। ইয়াত কি হৈছে? ইয়াত বন বন দুবাৰ হৈছেনে? ঠিক সেইদৰে বিধান সমিধান, ধান ধান। গতিকে এইখিনি হ'ব ছেকানুপ্ৰাসৰ উদাহৰণ। অনুপ্ৰাসৰে আন এটা প্ৰকাৰ হৈছে বৃত্তানুপ্ৰাস। এক বা অনেক বৰ্ণ দুবাৰ বা ততোধিকবাৰ আবৃত্ত হ'লে বৃত্তানুপ্ৰাস হয়। এক বা অনেক বৰ্ণ দুবাৰ বা ততোধিকবাৰ আবৃত্ত হ'লে বৃত্তানুপ্ৰাস হয়। যেতিয়া আমি উদাহৰণ এটা চাম, তাক ভালদৰে বুজিব পাৰিম। ইয়াতে চাওক, মুহদা নন্দ কন্দ পৰমানন্দ নন্দ নন্দন বন চাৰি। ভালদৰে মন কৰক, মুহদা নন্দ কন্দ পৰমানন্দ নন্দন বন চাৰি। ইয়াত কি হৈছে? ন আৰু দ এই দুই বৰ্ণ কেইবাবাৰো আবৃত্ত হৈছে, গতিকে ই বৃত্তানুপ্ৰাস। বৃত্তি মানে গুণ, ৰসানুকূল গুণ অনুসাৰে সদৃশ বৰ্ণৰ বিন্যাসেই বৃত্তানুপ্ৰাস। উদাহৰণটোতে চাওক, মুহদা নন্দ কন্দ পৰমানন্দ নন্দ নন্দন বনচাৰী। ইয়াতে ন আৰু দ বৰ্ণ বহুতবাৰ আবৃত্ত হৈছে। ঠিক সেইদৰে আকৌ এটা উদাহৰণ চাওক, মোৰ বাবে তুমি নুৰুবা মালতী ফুল, জীৱনত কিয় মিছাতে লগোৱা ভুল। ইয়াতে বৰ্ণবিন্যাসত অধিক সাজ সজ্জা নাই, কিন্তু কোমল শব্দৰ প্ৰয়োগত ল বৰ্ণৰ একাধিকবাৰ আবৃত্ত হৈছে, ফুল ভুল। আৰু এটা উদাহৰণ চাওক, চতে গৈয়ে গৈয়ে বহাগ পালেহি ফুলিলে ভেবেলি লতা। ইয়াতে ল বৰ্ণৰ একাধিকবাৰ আবৃত্ত হৈছে বাবে ই বৃত্তানুপ্ৰাস। অনুপ্ৰাসৰ আন এটা ভাগ হৈছে লাতানুপ্ৰাস। এই লাতানুপ্ৰাস কিন্তু অসমীয়াত নাই বুলি ক'লেও হয়। ইয়াত পদ দুটাৰ বাচ্যাৰ্থ একেই, কিন্তু তাৎপৰ্য ভিন্ন। লাতানুপ্ৰাসৰ এটা উদাহৰণ চাওক, ই কথা নহয় জানা কথা পুৰুষৰ। কথা শব্দৰ অৰ্থ একেটাই, কিন্তু অন্বয়াৰ্থক পৃথক। প্ৰথম কথা হৈছে বিধেয় আৰু দ্বিতীয় কথা হৈছে উদ্দেশ্য। আন এটা শব্দালংকাৰ ভাগ হৈছে যমক অলংকাৰ। ইয়াত চাওক, স্বৰবৰ্ণৰ একেটাসমূহৰ একে ক্ৰমতে সাৰ্থক নিৰৰ্থকভাৱে যদি পুনৰুক্তি হয়, তেতিয়া যমক অলংকাৰ হয়। আমি অনুপ্ৰাসত পাইছিলোঁ কেৱল ব্যঞ্জন বৰ্ণৰ পুনৰাবৃত্তি। ইয়াত কি দিছে? ব্যঞ্জন বৰ্ণৰ একেটাসমূহৰ একে ক্ৰমতে সাৰ্থক আৰু নিৰৰ্থকভাৱে যদি পুনৰুক্তি হয়, তেতিয়া যমক অলংকাৰ হয়। যিকেইটা স্বৰব্যঞ্জনৰ পুনৰুক্তি হয়, সেইকেইটা লগ লাগি অৰ্থ থকা শব্দ হ'বও পাৰে আৰু অৰ্থ নথকা শব্দও হ'ব পাৰে। ইয়াৰ নিবন্ধনকেইটা হৈছে, ইয়াত স্বৰ আৰু ব্যঞ্জন লগ লাগি একোটা ঠোল হ'ব লাগিব। আমি অনুপ্ৰাসত পাইছিলোঁ কেৱল ব্যঞ্জন বৰ্ণৰ আবৃত্তি, ইয়াত স্বৰ ব্যঞ্জনৰ ঠোল এটাৰ আবৃত্তি হয়। যমকত ক্ৰমসাদৃশ্য থাকিবই লাগিব, অনুপ্ৰাসত ক্ৰমসাদৃশ্য আৱশ্যকীয় নহয়। ইয়াত চাওক, ৰমন আৰু মৰণ এই শব্দ দুটাত ম আৰু ন বৰ্ণ অনুপ্ৰাস হ'ব লাগিব, কিন্তু যমক নহয়। যমক হ'বলৈ হ'লে ৰমন ৰমন বা মৰণ মৰণ হিচাপে ব্যৱহাৰ হ'ব লাগিব।
আমি অনুপ্ৰাসত দেখিছিলোঁ ক্ৰম অনুসৰি নবহিলেও এক লগতে ব্যৱহাৰ হ'লে হয়, কিন্তু ইয়াত কি হৈছে ক্ৰমসাদৃশ্য থাকিবই লাগিব। তৃতীয়টো হৈছে সাৰ্থক শব্দ হ'লে বিভিন্ন অৰ্থত সেই শব্দৰ প্ৰয়োগ হ'ব লাগিব। সাৰ্থক হ'বও পাৰে নহ'বও পাৰে। ইয়াত এটা উদাহৰণ দিছে চাওক, হিমগিৰি কন্যা পাৰ্বতীয়ে হিমবৰণ শিৱক প্ৰতিৰূপে বৰণ কৰিলে। উদাহৰণটো আকৌ এবাৰ চাওক, হিমগিৰি কন্যা পাৰ্বতীয়ে হিমবৰণ শিৱক প্ৰতিৰূপে বৰণ কৰিলে। ইয়াত এটা বৰণৰ অৰ্থ হৈছে ৰং আৰু আনটো বৰণৰ অৰ্থ হৈছে স্বীকাৰ কৰা। এটা সাৰ্থক, এটা নিৰৰ্থক। তাৰ উদাহৰণ হৈছে মৰণৰ সুমৰণ। মৰণ সাৰ্থক, কিন্তু সুমৰণৰ সু বাদ দিলে মৰণ নিৰৰ্থক। দুয়োটা নিৰৰ্থকৰ এটা উদাহৰণ হৈছে ভাৰত তোমাৰ যৌৱনৰ উপবন বাৰ্ধক্যৰ কাশীতীৰ্থ বিবেকানন্দ। ইয়াত যৌৱনৰ যৌ উপবনৰ উপবাদ দিলে বাক্যত শব্দ দুটা কি হ'ব? নিৰৰ্থক হৈ পৰিব। ইয়াত যৌৱনৰ যৌ আৰু উপবনৰ বন বাদ দিলে বাক্য দুটা শব্দ দুটা নিৰৰ্থক হৈ পৰিব। যমকত সাধাৰণতে একোটা স্বৰব্যঞ্জনৰ দুবাৰ প্ৰয়োগ থাকে, তাতকৈ বেছি হোৱাটো ইয়াত বাধা নাই। আন এটা উদাহৰণ চাওক, মৃত্যু কুশল কোঁৱৰ বিলাই জীৱন ধন এখন্তেকীয়া মৰণ কৰিলে যুগমীয়া সুমৰণ। এই উদাহৰণত প্ৰথম চৰণৰ দুয়োটা কুশল সাৰ্থক আৰু প্ৰথম কুশলৰ অৰ্থ হৈছে ইয়াত পটু আৰু দ্বিতীয় কুশলৰ অৰ্থ হৈছে মানুহজনৰ নাম। তৃতীয় চৰণত মৰণ বৰ্ণসমূহ সাৰ্থক, কিন্তু চতুৰ্থ চৰণৰ সুমৰণৰ মৰণ অংশ বাক্যত নিৰৰ্থক। এই ফাঁকি শ্লোক বা এই ফাঁকি কবিতা কেতিয়াবা পৰীক্ষাত অহা দেখা যায়। তেতিয়া সুধিব পাৰে যে এইটো কোন অলংকাৰত পৰে। শব্দালংকাৰৰ আন এটা ভাগ হৈছে পুনৰুক্ত বদভাস। পুনৰুক্ত মানে কোৱাকে কোৱা, বদ মানে নিচিনা আৰু আভাস মানে যেন লগা। ইয়াক একে লেঠেৰে ক'বলৈ গ'লে কোৱাকে কোৱাৰ নিচিনা যেন লগা। দুটা একে অৰ্থৰ শব্দ ওচৰা ওচৰিকৈ ব্যৱহাৰ কৰাৰ ফলত একেটা কথাকে দুবাৰ কোৱা যেন লাগে, অৰ্থাৎ আভাস। কোৱাকে কোৱা যেন লাগেহে, কিন্তু আচলতে সেইটো নহয়। দুয়োটা শব্দ দুটা অৰ্থত প্ৰয়োগ কৰা হয়। পুনৰুক্ত মানে কোৱাকে কোৱাৰ নিচিনা যেন লাগে, কিন্তু সেইটো নহয়। এই শব্দ দুটা অৰ্থত ব্যৱহৃত হয়। ইয়াৰ উদাহৰণ চাওক, কুবুজা কাম মনোৰথ পূৰল বদৰ বৰত বনমালী। ইয়াত কাম অৰ্থাৎ কামনা, মনোৰথ মনৰ হেঁপাহ, একে অৰ্থৰ দুটা শব্দ ওচৰা ওচৰিকৈ প্ৰয়োগ কৰিছে। ইয়াত চাওক, কাম অৰ্থাৎ কামনা আৰু মনোৰথ মানে হৈছে মনৰ হেঁপাহ। একে অৰ্থৰ শব্দ যেতিয়া দুটা ওচৰা ওচৰিকৈ প্ৰয়োগ কৰিছে, শুনাত পুনৰুক্তি যেন লাগিছে, কিন্তু প্ৰকৃততে সেইটো নহয়। ইয়াত কাম মানে ৰতিভাৰ আৰু মনোৰথ মানে হৈছে হেঁপাহ, গতিকে ই পুনৰুক্ত বদভাস। আন এটা উদাহৰণ চাওক, উৰু কৰিকৰ ভুজ ভুজংগ সাক্ষাৎ। ইয়াত দেখাত কৰ আৰু ভুজ একাৰ্থ শব্দ, কিন্তু ইয়াত কৰৰ অৰ্থ হৈছে হাতীৰ শুৰ, ভুজ মানে হৈছে হাত। ভুজ ভুজংগ যমক অলংকাৰত দেখুওৱা হৈছে। আন এটা উদাহৰণ, এই উদাহৰণটো পৰীক্ষাত প্ৰায়ে অহা দেখা যায়।
পৰশু কুঠাৰখান পাৰিয়া কান্ধত ভয়ংকৰ ধনুখান ধৰিয়া হাতত ৰাজাৰ সেনা মাজে ভৈলা উপগত। ইয়াত পৰশু আৰু কুঠাৰ এই শব্দ অৰ্থ একেটাই, কিন্তু পৰশু শব্দৰ অৰ্থও কুঠাৰ, ইয়াত কিন্তু পৰশু শব্দৰ অৰ্থ ডাঙৰ, গতিকে পুনৰুক্তি নহয়, পুনৰুক্ত বদভাসে। এই উদাহৰণসমূহ আপোনালোকে ভালদৰে মন কৰিব, পৰীক্ষাত প্ৰায়ে এইবোৰ উঠাই দিয়া দেখা যায়। শব্দালংকাৰৰ আন এটা বিভাগ হৈছে শ্লেষ। শ্লেষ হৈছে বাক্যত এটা শব্দৰে দুটা বা ততোধিক অৰ্থ একেলগে কোৱাকে শ্লেষ অলংকাৰ বোলে। মন কৰিবলগীয়া যে বাক্যত এটা শব্দৰে দুটা বা ততোধিক অৰ্থ একেলগে কোৱাকে শ্লেষ অলংকাৰ বোলে। শ্লেষ মানে লগ লাগি থকা, দুটা বা তাতকৈ বেছি অৰ্থ একেটা শব্দত লগ লাগি থাকে কাৰণে কি কৈছে, এই অলংকাৰক শ্লেষ অলংকাৰ বুলি কোৱা হয়। ইয়াৰ উদাহৰণ চাওক। শুদ্ধ শুল্ক চন্দনৰ তিলক জিলিকা, পণ্ডিত মদন মোহন যেন এতিয়াও ক'ৰবাত আছে লৈ পৰম প্ৰতীক্ষা। ইয়াত মদন মোহন হৈছে মালৱীয় মানুহজন, দ্বিতীয় হৈছে মদন সদৃশ মোহনীয়। পিছৰ মদন সদৃশ মোহনীয় অৰ্থটো আগত ব্যৱহাৰ কৰা শুদ্ধ শুল্ক তিলক জিলিকা বিশেষণখিনিয়ে উনুকিয়াই দিছে। শব্দালংকাৰৰ আন এটা ভাগ হৈছে বক্ৰোক্তি। যেতিয়া কোনো এটা কথা বক্তাই কয় এটা অৰ্থত আৰু শ্ৰোতাই জানি শুনিও আন এটা অৰ্থলৈ আচল অৰ্থটো লুকুৱাব খোজে, তেতিয়া বক্ৰোক্তি অলংকাৰ বোলে। অৰ্থাৎ বক্তাই যদি এটা উদ্দেশ্যত কথা কয় বা এটা অৰ্থত কথা কয়, কিন্তু শ্ৰোতাই সেইটো বুজি পায়ো যেতিয়া আন এটা অৰ্থত লয়, গতিকে তাক বক্ৰোক্তি অলংকাৰ বুলি কোৱা হয়। ইয়াৰ উদাহৰণটো চাওক। পাৰ্বতী দুৱাৰত সেয়া কোন? শিৱই কৈছে কুলি। পাৰ্বতী বেজ বিচাৰি যোৱা। শিৱই কৈছে মই নীলকণ্ঠ। পাৰ্বতী কেঁকা ৰব কৰাগৈ। শিৱ মই পশুপতি। পাৰ্বতী নেগুৰ নাই কিয়? এই কথা বতৰাখিনিত শিৱই কৈছে এটা অৰ্থত, কিন্তু পাৰ্বতীয়ে উত্তৰ তাত দিছে আন অৰ্থত। শিৱই কৈছে মই শুলি, কিন্তু পাৰ্বতীয়ে শুলি শব্দৰ ত্ৰিশূলধাৰী অৰ্থ নলৈ শুল ৰোগী অৰ্থ কৰি বেজ বিচাৰি যাবলৈ কৈছে। এয়াই হৈছে বক্ৰোক্তি। অৰ্থাৎ এটা অৰ্থত কৈছে, কিন্তু পাৰ্বতীয়ে বেলেগ এটা অৰ্থত লৈছে। শিৱই কৈছে এটা অৰ্থত, পাৰ্বতীয়ে উত্তৰ দিছে আন এক অৰ্থ। ধন্যবাদ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। এই অলংকাৰৰ পৰা যথেষ্ট প্ৰশ্ন অহা দেখা যায়, আৰু মই যিসমূহ উদাহৰণ দিছোঁ প্ৰায়ে উদাহৰণসমূহ উঠাই অনা দেখা যায়। কিতাপত থকা এই উদাহৰণসমূহ প্ৰায়ে পৰীক্ষাত উঠাই দিয়া দেখা যায়। গতিকে আপোনালোকে সংজ্ঞাসমূহৰ লগতে উদাহৰণসমূহ ভালদৰে চাই তেতিয়া পৰীক্ষাত যথেষ্ট উপকৃত হ'ব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।